নমস্কাৰ, আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পৰিৱেশৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিলোঁ। আজিৰ প্ৰথম প্ৰশ্ন হ'ল, অসমৰ জাতীয় উৎসৱ বিহু কি উৎসৱ বুলি ক'ব পাৰি? ইয়াৰ উত্তৰ হৈছে কৃষিভিত্তিক উৎসৱ। ওনাম কোন ৰাজ্যৰ উৎসৱ? ইয়াৰ উত্তৰ হৈছে কেৰালা ৰাজ্যৰ। কাইকুটিকলি নাচ আৰু ভেলুমকালি নাও খেল কোন উৎসৱৰ লগত জড়িত? ইয়াৰ উত্তৰ হৈছে ওনাম। ওনাম উৎসৱ কেইদিন ধৰি চলে? ইয়াৰ উত্তৰ হৈছে 10 দিন। পোংগল উৎসৱ কোন ৰাজ্যৰ উদযাপন কৰা হয়? ইয়াৰ উত্তৰ হৈছে তামিলনাডুত। কোনটো উৎসৱ ভোগালী বিহুৰ লগত তুলনা কৰিব পাৰি? ইয়াৰ উত্তৰ হৈছে পোংগল উৎসৱ। পোংগল উৎসৱ কিহৰ লগত জড়িত উৎসৱ? ইয়াৰ উত্তৰ হৈছে কৃষিভিত্তিক উৎসৱ। দশেৰা কি? ইয়াৰ উত্তৰ হৈছে উত্তৰ ভাৰতৰ লোকসকলে পালন কৰা উৎসৱ। দশেৰা উৎসৱ পালন কৰাৰ সময়ত পূব ভাৰতত কি পালন কৰা হয়? ইয়াৰ উত্তৰ হৈছে দুৰ্গা পূজা। মহিলাসকলে মুখ্য ভূমিকা পালন কৰা পূজাৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ছট পূজা। ছট পূজাৰ মূল কি? ইয়াৰ উত্তৰ হৈছে সূৰ্য দেৱতা। ফাগুন মাহৰ পূৰ্ণিমা তিথিত কি উৎসৱ পালন কৰা হয়? ইয়াৰ উত্তৰ হৈছে ফাকুৱা। চোং কি? ইয়াৰ উত্তৰ হৈছে ৰাজস্থানৰ এবিধ বাদ্যযন্ত্ৰ। ঈদ-উজ-জোহা কেতিয়া হয়? ইয়াৰ উত্তৰ হৈছে আৰবী কেলেণ্ডাৰৰ জিলহজ মাহৰ 10 তাৰিখে। বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন? বুদ্ধদেৱ। বহাগ মাহৰ পূৰ্ণিমাৰ দিনটো কি হিচাপে পালন কৰা হয়? ইয়াৰ উত্তৰ হৈছে বুদ্ধ পূৰ্ণিমা। শিখ ধৰ্মৰ প্ৰৱৰ্তক কোন? ইয়াৰ উত্তৰ হৈছে গুৰু নানক। বৰদিন কোন তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰ হৈছে 25 ডিচেম্বৰ তাৰিখে। পানীৰ উৎস কি? খাল, বিল, নদ, নদী, জান-জুৰি, সাগৰ, মহাসাগৰ, হ্ৰদ আদি। সাগৰৰ পানীভাগ ক'ৰ পানী? ইয়াৰ উত্তৰ হৈছে ভূপৃষ্ঠৰ পানী। অসমক কিয় পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে অসমক খাৰুৱা তেলৰ ক্ষেত্ৰত চহকী বাবে। চূণশিলৰ পৰা কি মাটি তৈয়াৰ কৰা হয়? ইয়াৰ উত্তৰ হৈছে বিলাতী মাটি। অসমৰ ক'ত বেছি চূণশিল পোৱা যায়? ইয়াৰ উত্তৰ হৈছে কাৰ্বি আংলঙত। অসমক নদীমাতৃক দেশ বুলি কিয় কোৱা হয়? ইয়াৰ উত্তৰ হৈছে নদ-নদী বেছি থকাৰ বাবে। পানীৰ সোঁতত কি মেচিন ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰা হয়? ইয়াৰ উত্তৰ হৈছে টাৰবাইন মেচিন। কোনবিধ মাটি বিন্ধা থাকে? ইয়াৰ উত্তৰ হৈছে বালিচহীয়া মাটি। আঠাযুক্ত মাটি কোনবিধ? ইয়াৰ উত্তৰ হৈছে বোকা মাটি। বীজ সংৰক্ষণ কৰা পাত্ৰটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে বাঁহেৰে নিৰ্মিত টোম। অসমৰ বস্ত্ৰনগৰী কি? ইয়াৰ উত্তৰ হৈছে শুৱালকুছি। মৃৎশিল্পৰ আকৰ্ষণ কি? ইয়াৰ উত্তৰ হৈছে টেৰাকোটা। অসমৰ মৃৎশিল্পৰ বাবে বিখ্যাত ঠাইখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে আশাৰীকান্দি, হাজো, কৰিমগঞ্জ। অসমৰ ক'ত পিতলৰ শিল্প বনোৱা হয়? ইয়াৰ উত্তৰ হৈছে হাজো। অসম কি উদ্যোগত চহকী? ইয়াৰ উত্তৰ হৈছে চাহ উদ্যোগত। অসমৰ পুৰণিকলীয়া গীত নৃত্য অনুষ্ঠানটি কি? ইয়াৰ উত্তৰ হৈছে ওজাপালি। আলি আই লৃগাং কোনে পালন কৰে? ইয়াৰ উত্তৰ হৈছে মিচিংসকলে। বৈশাগু আৰু খেৰাই পূজা কোনে পালন কৰে? ইয়াৰ উত্তৰ হৈছে বড়োসকলে। কাৰ্বিসকলে কি পালন কৰে? ইয়াৰ উত্তৰ হৈছে ৰংকাৰ আৰু হেঁচা। ডিমাছাসকলৰ ঘাই উৎসৱ কি? ইয়াৰ উত্তৰ হৈছে ৰাজিনী গাব্ৰা আৰু হোনী গাব্ৰা। বাইখু কোনে পালন কৰে? ইয়াৰ উত্তৰ হৈছে ৰাভাসকলে।
বৈশাগীত কোনে পালন কৰে? দেউৰীসকলে। বনজ সম্পদক কেন্দ্ৰ কৰি কি উদ্যোগ গঢ়ি উঠিছে? ইয়াৰ উত্তৰ হৈছে প্লাইউড, কাগজ আৰু ৰেচম। ব্ৰহ্মপুত্ৰ নদীত পৃথিৱীৰ কি বিৰল প্ৰজাতিৰ পানী পোৱা যায়? ইয়াৰ উত্তৰ হৈছে শিহু। অসমৰ প্ৰধান ৰোপণ খেতি কি? ইয়াৰ উত্তৰ হৈছে চাহ খেতি। কয়লাজান আৰু শিলভেটা ক'ত আছে? ইয়াৰ উত্তৰ হৈছে কাৰ্বি পাহাৰত। ডিগবৈত তেলৰ সন্ধান কেতিয়া পোৱা গৈছিল? ইয়াৰ উত্তৰ হৈছে 1889 চনত। অসমৰ ক'ত চূণশিল পোৱা যায়? ইয়াৰ উত্তৰ হৈছে ডিমা হাছাও জিলাৰ উমৰাংচু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজানত।